হেল্ল' বন্ধুসকল, আপোনালোকৰ ভাল নাই? ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে ভালে থাকক। আজি মই আপোনালোকক আমাৰ খেতিত কেনেকৈ পানী দিয়ে সেইটো আপোনালোকক দেখাম। এয়া চাওক, মই এতিয়া পানী দি আছোঁ। কিমান ধুনীয়াকৈ পিঁয়াজৰ ভেটিত মই কিমান ধুনীয়াকৈ পানী দি আছোঁ চাওকচোন। এয়া এটা তৰিকা লগাইছে, ইয়াত এনেকৈ দুটা ফুটা কৰি দিছে। চাওক কিমান ধুনীয়াকৈ ওলাইছে, ওপৰলৈ কৰিলে আৰু ওলায়। এটা ভেটি দিলোঁ আৰু সেইফালে ভেটি দিলোঁৱে পানী। এয়া চাওক কিমান ধুনীয়াকৈ দি আছোঁ মই। মই যে আগৰ ভিডিঅ'ত আপোনালোকক আলু ৰোৱা দেখাইছিলোঁ, সেইখিনি আলু এতিয়া কিমান ডাঙৰ হ'ল চাওকচোন। মাটি চপাব পৰা হৈছে আৰু গছখিনি কেনেকুৱা হৈছে কমেণ্টত জনাবচোন আপোনালোকে। মোৰ পিঁয়াজত পানী দি হৈ গ'ল আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। এইটো ভিডিঅ' লাইক কমেণ্ট চেনেল নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই।